ছাত্ৰ ছাত্ৰীসকল আমি ভয়েস চেঞ্জ এই পাঠটোৰ আমি দ্বিতীয় খণ্ডলৈ আগবাঢ়িছো হেদিনাখন আমি সাধাৰণ নিয়ম কেইটামান আলোচনা কৰিলো আজি বিশেষ নিয়ম কিছুমান আলোচনা কৰিবলৈ আগবঢ়াই ইয়াতে তোমালোকৰ কিতাপখনৰ 147 পৃষ্ঠাত উলিয়াই লোৱা তাত তোমালোকে এটা পাবা নিয়ম আছে এইটো হৈছে can may must etc আদি থাকিলে পেছিভলৈ নিউতে ভাৰ্বৰ পিছত must আদি ভাৰ্বৰ পিছত ইন্টেনসিভ ভাৰ্ব থাকে তেনেহলে পেছিভ ভাৰ্বত সেই ইন্টেনসিভ ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আৰু can may must আদি ভাৰ্বৰ টু বি ভাৰ্বৰ বি ফৰ্মটোহে বহে অকল বি টোহে বহে বাকিখিনি নালাগে আন কোনো ফৰ্ম নবহে ইয়াতে কেইটামান উদাহৰণ দি আছে I can do it এটো পেছিভলৈ নিউতে হৈছে it to ইয়াত প্ৰথমতে আহিছে ইয়াৰ অবজেক্ট it to ফাৰ্স্ট ইয়াত আহি সাবজেক্ট হৈছে তাৰ পিছত can আমি নিয়মমতে পালো can may must আদি ভাৰ্ব থাকিলে হেতু অটোমেটিক আহি যায় এটো আহিলে তাৰ পিছত আমি টু বি ভাৰ্বৰ বি ফৰ্মটো আহিলে এটো বি can eat আহিল তাৰ পিছতে do ভাৰ্বৰ past participle form done আহিল তাৰ পিছত by me I to ইয়াত me হৈছে গৈ এটো by object হৈ বহিছে এটো ঠিক তেনেকে ইয়াতে আছে he may meet you tomorrow এটো এতিয়া পেছিভলৈ নিলে ইয়াতে you to প্ৰথম অবজেক্ট আছিল হেতু আহি ইয়াত সাবজেক্ট হৈছে তাৰ পিছত may ভাৰ্বটো আছে may to তেনেকৈ থাকিব may ৰ পিছত be আহিব তাৰ পিছত meetৰ past participle form আহিলে meet by he to হৈ him হল tomorrow তেনেকৈ হৈছে ঠিক তেনেকৈ আমি কিতাপত আৰু দুটা উদাহৰণ আছে can you translate it into english can it be translated by you into english এনেদৰে হ'ব you must punish him এটো he must be punished by you আমি আন দুটা উদাহৰণ ইয়াৰ পৰা লব পাৰো আমি ইয়াত চোৱা you can do this এটো এক্টিভ ভয়েসত আছে ইয়াৰ পৰা আমি এই this to সাবজেক্ট কৰিছো this to আহিছে তাৰ পিছত can to অটোমেটিক আহিছে can থাকিলে বা may থাকিলে might থাকিলে আহিব be to আহিব তাৰ পিছত do past participle form তাৰ পিছত you to by object হৈ বহিছে ঠিক এনেকৈ কৰিব পাৰি তাৰ পিছত এইটো আছে one must endure what one cannot ইয়াৰ পিছৰ নিয়মটো হৈছে কেতিয়াবা by প্ৰিপজিশনৰ হলনি to at with আদি বহে ইয়াতে কেইটামান এক্সাম্পল দিয়া হল I know him এটো I to ইয়াত him to আহি সাবজেক্ট হৈছে he হৈ তাৰ পিছত know যেহেতু প্ৰেজেন্ট টেন্স তাৰ পিছত ইয়াৰ be ভাৰ্বৰ ফৰ্ম is আহিছে তাৰ পিছত know past participle form known আহিছে তাৰ পিছত to me ইয়াত by প্ৰিপজিশনৰ হলনি to হৈছে to ছাত্ৰ ছাত্ৰীসকল এই বাক্যটো মন কৰিবা he taught us english ইয়াত এটা বিশেষ মন কৰিবলগীয়া কথা হ'ল us আৰু english এই দুটা অবজেক্ট আছে মই এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখি দিছো তোমালোকে বুজি পাবলৈ যে তোমালোকে লিখিব নালাগে ইয়াত দুটা অবজেক্ট থাকিলে আমি একো ভয় খাব নালাগে আমি ইয়াৰ যিকোনো এটা অবজেক্ট লৈ আমি ভয়েস চেঞ্জটো কৰিলেই হ'ল যেনেকৈ কৰিলেও শুদ্ধ হ'ব মানে বাকি ফৰ্মখিনি একে হ'ব এতিয়া আমি us object to এটো লৈ প্ৰথমবাৰ কৰিছো us to we হৈছে এটো past tense আছিল গতি we লগত were হল তাৰ পিছত taught আহিলে past participle form তাৰ পিছতে ইংলিশ তো তেনেকৈ থাকি গল by him এনেদৰে হয় আকৌ আমি ইংলিশ তো লৈও আমি কৰিব পাৰো এই ইংলিশ তো ধৰ ইয়ালে আনিলো ইংলিশ তো সাবজেক্ট হল ইংলিশৰ পিছত was হল যেটো হে past tense হ'ব হেবাবে simple past হ'ব হেবাবে তাৰ পিছত past participle form আহিলে তাৰ পিছত as to তেনেকৈ থাকি গল by him হ'ব হা English was taught us by him এনেদৰে যিবিলাক দুটা অবজেক্ট থকা বাক্য বুলি কোৱা হয় সেইবিলাকক কিতাপত কোৱা আছে retained object বুলি ইয়াত কোৱা আছে এই যে retained object ইয়াতে যেনে এটা উদাহৰণ দিয়া আছে he gave me a pen ইয়াতে me আৰু pen এই দুটা অবজেক্ট ইয়াৰে প্ৰথমতে কৰিছে me to আনি me to I হৈ যে give past tense গতিকে ইয়াৰ I লগত was were or was হৈছে তাৰ পিছত given a pen by him a pen to তেনেকৈ আছে
আকৌ এইটো এনেকৈ কৰিব এ পেন ৱাজ গিভেন মি বাই হিম এনেকৈও কৰিব পাৰিম এই এনেকৈ ধৰণৰ কোৱা হয় ৰিটেইন অবজেক্ট ইণ্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত পেসিভ ভয়েস কৰোতে প্ৰথমতে আমি সেন্টেন্সটো স্টেটমেন্টটোলৈ মন কৰিব লাগে ইয়াত এটা উদাহৰণ দিয়া আছে ডাজ হি প্লে ফুটবল ইয়াত এই ডাজ হি প্লে ফুটবলটো কৰিবলৈ হলে আমি কি কৰিব হি প্লেজ ফুটবল এইটো হ'ব ইয়াৰ মানে এছাৰ্টিভ হলে নিলৈ তাক আমি কৰিব লাগিব তাক তেতিয়া কৰিলে হ'ব ফুটবল ইজ প্লেড বাই হিম কিন্তু যেহেতু ইণ্টাৰোগেটিভত আছিল সেইভাবে ইয়াত সেই ফুটবল ইজ প্লেড বাই হিম টুক আমি ইণ্টাৰোগেটিভ কৰি দিলো ইজ ফুটবল প্লেড বাই হিম এনে ছাত্ৰ ছাত্ৰীসকল যদি আমি ইম্পাৰটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কৰিব লগা হয় তেতিয়া কি কৰা যাব ইম্পাৰটিভ সেন্টেন্সৰ উদাহৰণ আমি লৈছো ডু দা ৱৰ্ক ইয়াত কৰ্তাটো নাথাকে তেতিয়া আমি লেট ভাৰ্বৰ সহায় ল'ব লাগে লেট এই ভাৰ্বটো প্ৰথম বহাই ল'ব লাগে তাৰ পিছত অবজেক্ট আহিব দা ৱৰ্ক আহিল ইয়াত ডু ভাৰ্বৰ আগত বি ভাৰ্ব প্ৰেজেন্ট টেন্সৰ বি ভাৰ্বৰ ফৰ্ম বি বহিছে আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান ঠিক তেনে দৰে আন এটা উদাহৰণ হৈছে গিভ ইট টু মি আমি ইম্পাৰটিভ সেন্টেন্স গতিকে লেট ভাৰ্বটো বহাই লৈছো তাৰ পিছত ইটটো আহিছে বি ইট বি গিভেন টু মি গিভ আছিল তাৰ বাবে বি হৈছে ইয়াত প্ৰেজেন্ট টেন্সৰ ফৰ্ম বাবে বি হৈছে আৰু গিভৰ পাষ্ট পাৰ্টিচিপল গিভেন টু মি কেতিয়াবা ইম্পাৰটিভ সেন্টেন্সটোত এক্টিভ ভয়েসটো লেট শব্দটো থাকিব পাৰে যেনে লেট হিম ৰাইট ইট এইটো যেতিয়া লেট শব্দটো আছে তেতিয়া কেনেকৈ কৰে তেতিয়া লেটটো তেনেকৈ ৰখা হয় তাৰ পিছত বাকিখিনি ভয়েসটো পেসিভ হলে দিয়া হয় লেটটো তেনেদৰে বহাই ইট অবজেক্টটো আছিল ইয়ালে আনিলো তাৰ পিছতে বি ভাৰ্ব ফ্ৰম বি আহিলে ৰাইটৰ পাষ্ট টেন্স পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিলে ৰিটেন আৰু হিম টু বাই হিম হল